हेलो एवरीवन मैं तराली पुनर्बार आपनाक सकलोक मोर चेनेलटोলৈ स्वागतम जनाइছো आशा কৰিছো সকলে ভালে আছে মই বৰ্তমান ভালে আছো আৰু উৰুকা আজি হল উৰুকা গতিকে উৰুকাৰ আপোনাক সকলকে শুভেচ্ছা যাচিছো সকলৰে যাতে বিহুটো ভালে কুশলে পাৰ হয় আৰু বিহু বুলি পিঠা মেইন হৈছে নাৰিকলৰ পিঠা আৰু তিলৰ পিঠা গতিকে এইখিনি কৰাৰ কাৰণে মই মাহাতৰ ঘৰলৈ আহিছিলো যেতুকে আমি যত আছো তাত ঢেকি মানে ঢেকি পাবলৈ বহুত কঠিন আৰু দুই এটা আছে যদিও মানে এই সময়ত আৰু নাপাওঁ মানে ভৰ্তি হয় মানুহ সেইকাৰণে মই মাহাতৰ ঘৰলৈ আহিছো আৰু এয়া এইফালে আমি গুড়া খুন্দি আছো আৰু এই বৰমা আছে নাৰিকল ভাজি আছে তো এনেদৰে এইখিনি আমি কৰি ঢেকিত গুড়া খুন্দি লৈ গৈ ঘৰত এতিয়া পিঠা বনোৱাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু এপিনে এইটো ভেলাঘৰ আমাৰ বৰদেউতাই ভেলাঘৰ বান্ধি আছে এটাই ভেলাঘৰ বান্ধা হয় গোটেইকেইজন মানুহ গোটেইকেইটা পৰিয়ালৰ কাৰণে এটাই ভেলাঘৰ বান্ধা হয় আগৰ পৰা আমি থকাৰ পৰা এইটো নিয়ম আৰু এইফালে দেখিছে এইবোৰ খৰি আৰু ৰভা দিছে পিছে আপোনালোকে গেছ কৰক কাৰ বিয়া হ'ব পাৰে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব দেই কাৰ বিয়া আৰু এয়া হৈছে কালু আমাৰ বাটতে বহি আছে দেখিছে সকলোৰে মানে ৰাস্তাই এটা ভেলাঘৰ আৰু এইপিনে মই বনাই আছোঁ পিঠা কিন্তু এইবাৰ পিঠা সিমান এটা ভাল নহ'ল কাৰণ চাউলটো সিমান এটা ভাল নাপালোঁ আঠা নাই গতিকে পিঠাকেইটা ভাগি গৈছে ভালদৰে নুঠিলে আৰু তথাপি আৰু বনাবতো লাগিবই তো এনেদৰে বনাই আছোঁ অলপকৈ পিঠা আৰু এইফালে আমাৰ মায়ে পিঠা বনাই আছে দেখিছে মাৰ পিঠা এখন খালে তাৰমানে দুখন খাব নালাগে ইমান ডাঙৰ পিঠা বনায় এয়াতো সৰুৱে হৈছে অকণমান আৰু ডাঙৰ আছে পিঠা আপোনালোক দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এয়া দেখিছে মাৰ পিঠা আৰু আমাৰ বেটিয়ে হাঁহি আছে পিঠা দেখি তাৰপিছত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব দেই চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে এয়া দেখিছে কিমান ভাগিছে পিঠাবোৰ মানে ভাল হোৱা নাই এইবোৰ পিঠাবোৰ মানে ভাগি গৈছে আৰু এপিনে বহুদিনৰ মূৰত জুই পোৱাইছোঁ আৰু জুইৰ লগতে বেঙেনা পুৰিছোঁ আৰু বিলাহীও পুৰিছিলোঁ বহুদিনৰ মূৰত মানে জুইত পুৰা বিলাহী আৰু বেঙেনা খাইছোঁ ভাল লাগিছে এফালে আমাৰ এজনী শুবৰ কাৰণে ৰেডি হৈ আছে
বনাই আছোঁ এয়া মটন আৰু এইখিনি হৈছে এইখিনি বাতি মানে গুড়ি থৈ দিছিলোঁ পিঠা বনাবলৈ ভাগৰ লগাৰ কাৰণে ৰাতিপুৱা এনেধৰণে এইখিনি বনাইছোঁ। এইখিনি হৈছিলে আৰু লাষ্টত এইফালে মটনো বনাই আছিলোঁ। মটন বনাই আমি গৈছিলোঁ বজাৰ, মানে বিয়াৰ বজাৰ যিটো কৰি আছোঁ সেইকাৰণে মটনখিনি জলদি বনাই পিনে আমি বজাৰলৈ গৈছিলোঁ। সেইবোৰ আৰু ভিডিঅ' কৰা নহ'লে, বজাৰ যোৱা কিবা কৰা। আৰু এতিয়া মোৰ আহিবৰ সময় হ'ল, যিহেতুকে উৰুকাৰ দিনাখনে এনেকৈ মা ঘৰত থকা বা মানে নিজৰ ঘৰটোত নাথাকিলে আৰু ভাল নালাগে, যিহেতুকে হাজবেণ্ডো অকলে থাকে। গতিকে মই উৰুকাৰ ভোজ খাবলৈ কাৰণে আমাৰ মানে মন্দিৰতে উৰুকাৰ ভোজ খোৱা হয় একেলগে মিলি। গতিকে ভোজ খাবৰ কাৰণে আমি আহি গ'লোঁ আৰু ঘৰলৈ আহিম বুলি জীয়েকলৈ মাকসকলে টোপোলা নাবান্ধিলেতো নহয়েই, সেইটো কাৰণে মায়ে এনেদৰে পিঠা মোকে আচলতে বান্ধি ল'ব দিলে। মই অলপমান তেনেকৈ লৈ আহিলোঁ, যিহেতুকে আমাৰ ঘৰত খোৱা মানুহ নাই। এয়া নাৰিকলৰ পিঠা, তিলৰ পিঠা অকণমান লৈছোঁ, তেল পিঠা মই বনাইছোঁ, তথাপি আৰু মাৰ মৰমটো অকণমান বেলেগেই, তো মাও তেনেকৈ দি পঠালে। তাৰপিছত মাহৰ দালি, মিঠাতেল, তাৰে পিছতে চব্জি, আলু, বেঙেনা, ফুলকবি, বন্ধাকবি এনেকৈ মিলাই পিনে কিবাকিবি বস্তু এনেকৈ বান্ধি দিলে। সেয়া দেখিছে পেকিং কৰি আছে পূৰা। আৰু চিৰাও দিছিলে। আৰু এইপিনে দেখিছে এয়া মই বনাই আছোঁ গৰুৰ গাখীৰৰ ফেহু। আপোনালোকে কোনে কোনে ভাল পায়নো, কিন্তু আমি কিন্তু বহুত বেছি ভাল পাওঁ দেই ফেহু। ঘৰতে আছিলে, কিন্তু কলপাতৰ অসুবিধাৰ কাৰণে ইয়াতে বনাব পৰা নাছিলোঁ। মাহঁতৰ তাতে কলপাত বহুত পায়, সেইকাৰণে মই তালৈকে লৈ গৈ ফেহু বনালোঁ। মাও এতিয়া পাহৰিছে তাৰমানে বনাবৰ কাৰণে। মই ফেহু বনাইছোঁ। আৰু এইবোৰ দেখিছে এয়া ওলকবি, ফুলকবি এইবোৰ মায়ে বান্ধি দিছে। আলু আৰু কলপাতৰ লৈছোঁ মই অকণমান, আৰু এইবোৰ পিঠা পনা। আৰু এইটো বটলত ডিজেল নহয় পেট্ৰল আছে, মই জুই ধৰাৰ কাৰণে লৈছোঁ এই বটল পেট্ৰল। আৰু এইপিনে বিয়াৰ খৰি মানুহজনী পূৰা ফূৰ্তি পায় দেই, তালৈকে গ'লে মানে খেলিবৰ কাৰণে ঠাই আছে যে, বহুত আহল বহল ঠাই। আৰু এয়া ৰভা দিছে, মই যাওঁ। উৰুকাৰ খানা খালোঁ বুলি তেনেকৈ গম পাব। ইউটিউবত দিব লাগিব, ভিডিঅ' কৰি থ'লোঁ।